আজি বনাম গাহৰি মাংস। কোনে কোনে খাই ভাল পায় জনাব। এফালে গাহৰি মাংস বইল কৰি ৰাখিছোঁ। একদম চিম্পলকৈ বনাম। গাহৰি মাংসত বেছি মা মছলা দিলে ভাল নালাগে। আদা নহৰুৱে যথেষ্ট। বেছি মা মছলা দি বনালে খাই ভাল নালাগে, সেইবাবে চিম্পলকৈ বনাম। এয়াই হৈছে বইল কৰা গাহৰি মাংসখিনি। এতিয়া মই কেৰাহী এখন বহাই ভাজি লওঁ। তাৰ আগত বাচনকেইটা ধুই লওঁ। এই মাংসখিনি বহাই দিছিলোঁ, তাত দিছিলোঁ পিঁয়াজ, তেজপাত আৰু নিমখ হালধি সিমানে। এতিয়া মই ভাজি আছোঁ, ধুনীয়াকৈ লৰাই লৰাই ভাজি থাকিম। তাৰপিছতে মই দি দিম কাটি ৰাখিছিলোঁ আলু কিডোখৰ দি দিছোঁ। তাৰপিছত কাটি ৰাখিছোঁ বিলাহী কিডোখৰো দি দিছোঁ। এতিয়া মই আকৌ লৰাই দিম, লৰাই লৰাই ভাজিম। আদা নহৰু দিয়া নাই, আদা নহৰু অলপ পিছত দিম। আৰু আজি মই একদম শ্বৰ্টকাটত বনাই আছোঁ। এতিয়া এইখিনি লৰাই লৰাই ভাজিম অকণমান দেৰি, ঢাকনখন মাৰি দিম। গাহৰি মাংসত বেছি মা মছলা দিলে বেয়া লাগে, এনেকৈ বনাই খাই ভাল লাগে। সেইকাৰণে মই এনেকৈ বনাইছোঁ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব এনেকৈ। আদা নহৰু গুচাই হৈ গ'ল। এতিয়া গিলাচ এটা লৈ লৈছোঁ, তাতে মই আদা নহৰু সুমুৱাই কটাৰী এখন লৈ কটাৰী নালে খুন্দি আছোঁ। কাৰণ মোৰ খুন্দুনা নাই, সেইবাবে মই কটাৰী নালেই খুন্দোঁ। সদায় আনিম মোক খুন্দুনা এটা ভাবোঁ, পাহৰি থাকোঁ আনিবলৈ। এতিয়াতো লকডাউনে, আকৌ মনতেই নপৰে আৰু দৰকাৰো নহয়। মই যেতিয়া ভাত বনাওঁ তেতিয়াহে মনত পৰে। কিন্তু আদা নহৰু খুন্দা হৈ গ'ল। এতিয়া মই ইয়াত দি দিছোঁ। এতিয়া আকৌ লৰাই ল'ম ধুনীয়াকৈ। এয়া মাংসখিনি কি ধুনীয়া ৰং আহিছে, দেখিছে নহয়? খাওঁ খাওঁ লাগিছেনে কাৰোবাৰ? এতিয়া মই এইখিনি পানী দি দিম। পানী দি অলপ দেৰি ঢাক মাৰি ৰাখি দিম। এইফালে মাংসখিনি সিজিবলৈ পানী দি আহিছোঁ। এতিয়া ইমান গৰম, মই নিজেই সিজি গৈছোঁ। কি কৰিম? এইফালে ধেমালি কথা পাতোঁতে পাতোঁতে মাংস সিজি গৈছে। এতিয়া মই কাটি ৰাখিছোঁ ধনিয়া দি দিছোঁ। তাৰপিছত এয়া মাংসও পকাই আছে, পানী বেছি দিয়া নাই। ইয়াত অলপ অলপ পানী থৈছোঁ, বেছি পানী দিলে ভাল নালাগে। এয়া এতিয়া লৰাই দিম অলপ। এয়া মোৰ মাংস ৰেডি। আৰু ভোকো লাগিছে বহুত, ৰাতিপুৱাৰ পৰা একো খোৱা নাই। মই এতিয়া ভাত খাই লওঁ, তাৰপিছত আকৌ লগ পাম। এয়া কাপোৰ ধুই দিছিলোঁ যে শুকালে। এয়া এতিয়া আকাশখন এতিয়াও ক'লা হৈ আছে। এতিয়া জোৰদাৰকৈ দিব যেন লাগিছে। যি কি নহওক কাপোৰখিনিতো শুকালে। এয়া অথনি বৰষুণ দিয়া পানীয়ে শুকোৱা। এতিয়া আহিছোঁ ওপৰত কাপোৰখিনি নিবলৈ। ভাবিছিলোঁ কাপোৰখিনি নুশুকাই, কিন্তু কাপোৰখিনি শুকালে। গাহৰি মাংস ভাত খাই একদম বিন্দাছ শুই গ'লোঁ। ধুনীয়া টোপনি ধৰিলে। কি হৈছে নাজানো, আজিকালি হঠাৎকৈ বৰষুণ আহে, কেতিয়া আহে কেতিয়া নাহে গমেই নাপাওঁ। একদম ৰ'দ দি থাকিব, বৰষুণ আহিব। ব'লক এতিয়া কাপোৰখিনি উঠাই লওঁ, লাহে লাহে তলত যাম। তাৰ পৰা কাপোৰ কানি আনিলোঁ। এতিয়া মই মোৰ ওচৰতে থাকে বা এজনী তাত চাহ খাবলৈ মাতিছে, চাহ খাই আহোঁ। তাৰপিছত আকৌ কাপোৰ জাপিম। ব'লক বাহঁতৰ ঘৰত যাওঁ। আন্ধাৰ হয় এইটো ৰুমটো, লাইটটো দি দিওঁ। বাহঁতৰ ঘৰত চাহ তাহ খাই চতৰ ওপৰলৈ আহিলোঁ। এয়া এজনী বা। অ' বা কথা পাতক। বা চাই লওক এবাৰ। নমস্কাৰ দেই। মোৰ ওচৰতে থাকে, ৱালমেট হয়। এতিয়া আমি বতাহ খাবলৈ আহিছোঁ। বতাহ খাই লওঁ চতৰ ওপৰত। আন্ধাৰ হ'বলৈ হ'ল আৰু ঠাণ্ডা ঠাণ্ডা বতাহ খাই লওঁ। এইফালে মমিবা খোজকাঢ়ি আছে। আহিছে দেই, আকৌ আলহী আহিছে। কথা পাতি আছো। কৰা না কিবা এটা কৰা, কোৱা। এইফালে তোমাক চাই আছে নহয়, তেতিয়াহে তোমাক লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। কিবা এটা কৈ দিয়া, কোৱা কোৱা আকৌ। কোৱা না। মই কিন্তু মোবাইল নিদিওঁ আকৌ দেই, উল্টা পুল্টা ক'লে মানে মোবাইল নিদিওঁ আকৌ।
এইটো নল'বা। কিবা এটা কৈ দিয়াচোন এফালে চাই। কিবা এটা কৈ দিয়া। কোৱা কোৱা। জোৰকৈ কোৱা। বাই বাই বুলি কৈ দিয়া। চিমুহেঁত আহিছিলে গ'ল। এতিয়া মই কাপোৰবোৰ জাপি ল'ম। অথনি কাপোৰবোৰ লদা মাৰি থৈ দিছোঁ। এয়া ইমান গাল কাপোৰ ধুইছিলোঁ দেখিছে। লগে লগে এইবোৰ আনি নেজাপিলে জাপিবলৈ মন নাযায়। সেইকাৰণে মই লগে লগে জাপিবলৈ চেষ্টা কৰোঁ, কিন্তু আজি আলহী আহিলে কাৰণে জাপিবলৈ নোৱাৰিলোঁ। এয়া দেখিছে, মোৰ নিচিনা কাম কৰিব কোনোবাই পাৰে জানো? ধেমালিহে কৰিছোঁ। এতিয়া মই এইখিনি লাহে লাহে জাপি লওঁ। আজিলৈ ইমানতে। কাইলৈ আকৌ লগ পাম। বাই বাই এভৰিৱান।